আপোনাক মানুহে সহায় কৰিছিল নে? ভিডিঅ' বনোৱাৰ আগত সহায় কৰিছিল নে পিছত কৰিছিল? পিছত কৰিছিল। আৰু এয়াই আজি আপোনাৰ 1000 টকা। আপুনি টকাটো দেখুৱাই দিয়ক। ইয়াত কিমান আছে? 1000 টকা। এয়া আজি আমি উপস্থিত হৈছোঁ দিলৱাৰ হুছেইনৰ কাষত। আৰু কেৰেলাৰ পৰা এজন যুৱকে এই ব্যক্তিজনৰ কাৰণে এটা ভিডিঅ' কৰিছিল আৰু সেই ভিডিঅ'টো চাই 1000 টকা দান কৰিছিল। আমি দিলৱাৰ হুছেইনৰ যিটো ভিডিঅ' আমি আপলোড কৰিছিলোঁ এই চেনেলৰ যমুনাচিট লাইভ টিভিৰ মাধ্যমেৰে, সেই যমুনাচিট লাইভ টিভিত এই ভিডিঅ'টো দেখি কেৰেলাৰ পৰা আমিৰ হুছেইন নামৰ এজন যুৱকে 1000 টকা দিলৱাৰ হুছেইনক দিছে। আৰু এই টকাটো আমি বৰ্তমান 1000 টকা আজি বৰ্তমান মই দিলৱাৰ হুছেইনৰ হাতত দিম। দিলৱাৰ হুছেইনৰ 3জনী কন্যা সন্তান আছিলে, ছোৱালী আছিলে, কিন্তু 2জনী মানুহক গতাই দিছে আৰু এজনী ছোৱালী আছে বৰ্তমান। আৰু মই দিলৱাৰ হুছেইনৰ হাতত এই 1000 টকা এতিয়া গতাই দিলোঁ। আপোনাক কেৰেলাৰ পৰা এজন ব্যক্তি আপোনাৰ ভিডিঅ' চাই 1000 টকা দিলে। সেই ব্যক্তিজনৰ নাম হৈছে আমিৰ হুছেইন। এই টকাটো লওক। এই টকাটো পাই আপোনাৰ কেনেকুৱা লাগিছে? আৰু সেই ব্যক্তিজনৰ কাৰণে কিবা দোৱা প্ৰাৰ্থনা কৰিব নেকি? আপোনাকো ধন্যবাদ জনাওঁ আমিৰ হুছেইন ডাঙৰীয়া। আপুনি যে অসহায় মানুহৰ কাষত থিয় হৈছে, সেইকাৰণে 1000 টকা তেওঁৰ কাৰণে আজি 1 লাখ টকাতকৈও বেছি গুৰুত্বপূৰ্ণ হৈছে। সেইকাৰণে আপোনাকো ধন্যবাদ জনাওঁ। সেই ব্যক্তিজনে আজি 1000 টকা পাই এই টকাৰে কি কৰিব? আপুনি ঔষধ কৰিবনে নাই? বৰ্তমান কিন্তু বহুত সুস্থ মানুহজন, এতিয়া সুস্থ বুলি ক'ব পৰা যায়। এতিয়া তেওঁৰ চেহেৰাটো ধুনীয়া হৈছে আৰু বৰ্তমান ৰোগৰ পৰা মুক্তি পাইছে বুলি ক'ব লাগিব। আৰু প্ৰত্যেকজন যিমান মানুহে সহায়ৰ হাত আগবঢ়াইছিল দিলৱাৰ হুছেইনৰ এনে অসুস্থতা দেখি, প্ৰত্যেকজন মানুহক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ অসহায় ব্যক্তিৰ কাষত থিয় হ'বলৈ আগন্তুক দিনতো আপোনালোকক আমি আমাৰ যমুনাচিট লাইভ টিভি ফালৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ, যাতে কৰি এনেধৰণৰ কেৱল দিলৱাৰ হুছেইন নহয়, আমাৰ সমাজত বহু মানুহ আছে যিসকলে এমুঠি খাবলৈ নাপায়, কিন্তু সেইসকল মানুহৰ কাষত আমি থিয় নিদিওঁ। যিসকল হৃদয়ৱান ব্যক্তি আছে সেইসকলে কেৱল দুখীয়াৰ কাষত থিয় হয়, কিন্তু বহু ব্যক্তি আছে মানুহ জীয়াই থাকোঁতে অলপো সহায়ৰ হাত আগ নবঢ়ায়, কিন্তু যেতিয়া মৃত্যু হৈ যায় তেতিয়া সকলো সেই মানুহজনৰ কাৰণে উঠি পৰি লাগে। মোক ক'লে অলপ সহায় কৰিলোঁ হয়, কিন্তু জীয়াই থাকোঁতে কাৰোবাক সহায় কৰিলে সেইটো সহায় উপযুক্ত সহায় হয়। মৰি যোৱাৰ পিছত আপোনাৰ টকা, আপোনাৰ সহায় কোনো কামতো নাহিব। গতিকে য'ত কেৱল ইয়াৰ কথা কোৱা নাই, য'ত দুখীয়া মানুহ আছে, আপোনালোকৰ যদি এনে কোনো আৰ্থিক শক্তি থাকে, আৰ্থিকভাৱে সাহায্য কৰিব মানুহক, আৰু মানুহক সহায় কৰা ঈশ্বৰক সন্তুষ্টি কৰাই এটা মাধ্যম বুলি ক'ব পৰা যায়। দুখীয়াৰ কাষত থিয় হোৱা এটা মহান হৃদয়ৰ প্ৰয়োজন। কেৱল আজি দিলৱাৰ হুছেইনৰ ক্ষেত্ৰত আপুনি 1000 টকা দিছে এয়া নহয়, আৰু যিমান আপোনাৰ নিচিনা ব্যক্তি আছে আমাৰ অসমত তথা ভাৰতবৰ্ষত, প্ৰত্যেকজন মানুহক এই টকাটো দুখীয়া মানুহক দান কৰাটোৰ কাৰণে আমি আহ্বান জনাইছোঁ। আপোনালোকৰ সহায়, আপোনালোকৰ সঁহাৰিয়ে হয়তো কিছুমান দুখীয়া মানুহৰ জীৱন ৰক্ষা হ'ব পাৰে, যেনে দিলৱাৰ হুছেইনৰ জীৱন ৰক্ষা হৈছে আপোনালোকৰ দান বৰঙণিৰ কাৰণে। আৰু আমি যমুনাচিট লাইভ টিভিৰ তৰফৰ পৰা যিকেইটা ভিডিঅ' আপলোড কৰিছিলোঁ, আৰু এই ভিডিঅ'কেইটা আপলোড কৰাৰ পিছত সেই ব্যক্তিজনৰ কাষত বহুতো মানুহ থিয় হৈছে, বহুতো মানুহে তেওঁক সহায় কৰিছে। আৰু যেনেকৈ আপুনি কেৰেলাৰ পৰা সহায় কৰিছে, এনেকৈ আমাৰ এই অঞ্চলৰ বহুতো মানুহে তেওঁক সহায় কৰিছে। আপোনাক মানুহে সহায় কৰিছিল নে? ভিডিঅ' বনোৱাৰ আগত সহায় কৰিছিল নে পিছত কৰিছিল? পিছত কৰিছিল। আৰু এয়াই আজি আপোনাৰ 1000 টকা। আপুনি টকাটো দেখুৱাই দিয়ক। ইয়াত কিমান আছে? 1000 টকা। আপুনি 1001 টকা দিছিলে, আৰু 1 টকা আপুনি দিছিলে একাউণ্টটো চেক কৰিবৰ কাৰণে। আমি সেই 1001 টকাটো আমি দিয়া নাই, উঠোৱাব পৰা নাই, সেইকাৰণে 1000 টকা আমি আজি দিলৱাৰৰ হাতত গতাই দিলোঁ। আৰু এয়া টকাটো আপুনি চব্জি লৈছে, এই টকাৰে আপুনি
আপোনাৰ ঔষধ কৰাব আৰু এই আমিৰ হুছেইন ডাঙৰীয়াৰ কাৰণে আপুনি দোৱা প্ৰাৰ্থনা কৰিব। এয়াই আজিৰ ভিডিঅ'। আপোনালোকে এনে ব্যক্তিক সহায় কৰিছে, সেইকাৰণে জবনাচিদ লাইভ টিভিৰ তৰফৰ পৰা প্ৰত্যেকক লগতে আমিৰ হুছেইন ডাঙৰীয়াকো অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।